নমস্কাৰ গাইজ, আজি মই কল পচলা বনাম। ঘৰৰ পাছফালে মোৰ আঠিয়া কল আছে, তাৰ পৰা কাটিলোঁ এয়া। আৰু এটুকুৰা এজন ভাইটি আহিছিলে, তাকো মই দিলোঁ এটুকুৰা। আৰু এতিয়া আমি দুজন মানুহ আছোঁ, এইটো বনাব লাগিব বঢ়িয়াকৈ। একদম বহুত টেষ্টি লাগে, একদম বহুত কোমল হয়, একদম গলি যায় আমাৰ এই পচলাটো। ঘৰৰ যেতিয়া সঁচাকৈ বহুত টেষ্টি হয়। আৰু ইয়াৰ লগত মই পচলাৰ লগত আলু এটা লৈছোঁ, এয়া চাওক, আৰু এটা অকণমান মিঠালাও দিম। এইকেইটা মিশ্ৰণ হ'লে বহুত ভাল লাগে। তাৰোপৰি মই পচলাত এটা বস্তু দিম, আপোনালোকে চাব। পচলাত মই অকণমান চয়াবিন দিম, 10 টকীয়া পেকেট এটা আনিলোঁ চয়াবিন। আৰু এইখিনি মই এতিয়া পানীত ভিজাই কোমলাই থৈ দিম। এনেকৈ এইটো ইমান পৰিমাণৰ দিলোঁ, গোটেইবোৰ মই নাই দিয়া, অলপ আছে চয়াবিন। আৰু পচলাটো একেবাৰে একদম সৰু সৰুকৈ কটাৰ এটা ষ্টাইল আছে, একদম যিমান পাৰি সৰু সৰুকৈ কাটিব লাগে, একদম চাব। আৰু মোৰ কটাৰীখন আপোনালোকে হয়তো বেয়া পাব পাৰে, চেহেৰাটো ভাল নহয়, কিন্তু ইয়াৰ বহুত কাম বহুত ভাল, বহুত চোকা। সেইটো কাৰণে মই এই কটাৰীটো ব্যৱহাৰ কৰোঁ। বেলেগ কটাৰীও চুৰিও আছে, তথাপিতো মই এই কটাৰীটো বহুত ভাল পাওঁ, কাৰণ এইটো একদম বহুত চোকা। কেইবাটাও বছৰ হ'ল ইয়াকে মই ব্যৱহাৰ কৰোঁ। একদম একেবাৰে সৰু সৰুকৈ একদম কাটিব লাগে। কল পচলা আচলতে ইয়াৰ গুণাগুণখিনি আপোনালোকে জানেই। মই আগৰ ভিডিঅ'টো কৈছোঁ যে কল পচলা খাব লাগে। কল পচলা আমাৰ ইউৰিক এচিডৰ কাৰণে বহুত ভাল, গাঁঠিৰ বিষ, ভৰিৰ বিষৰ কাৰণে বহুত ভাল, পটাছিয়াম কে বহুত আছে ইয়াত। বয়সীয়াল মানুহে বিশেষকৈ এই কল পচলা খাব লাগে। যিবিলাকৰ হাই প্ৰেছাৰ আছে তেখেতসকলেও খালে বহুতখিনি উপকাৰ পোৱা যায় কল পচলা। এনেকৈ একদম চাওকচোন, সৰু সৰুকৈ মই একদম কাটি লৈছোঁ বঢ়িয়াকৈ। এইদৰে কাটি ল'লোঁ পচলা, আৰু এয়া মিঠালাও অকণমান, আৰু আলু এটা এনেকৈ কাটিলোঁ ডাঙৰ চাইজৰ। আৰু মছলা বুলিবলৈ আপোনাৰ চাওক, এয়া মছলা মই এয়া আদা নহৰু, এয়া পাঁচফোৰণ, আদা নহৰু তেজপাত এখিলা এনেকৈ দিম। আৰু জিৰা গুড়া, ধনিয়া গুড়া সেইটো দিব লাগিব। এতিয়া বলক এইখিনি কেৰাহীত তেল দি এইখিনি বনাই লওঁ বঢ়িয়াকৈ। আচলতে গৰম দিন বুলিলে আচলতে কি হয়, বঢ়িয়াকৈ একদম পচলা খাব লাগে। বহুত ঠাণ্ডা পৰে, কাৰণ বহুত গৰম পৰিছে কাৰণে পচলা মাজে মাজে খাব লাগে। আৰু মই বাছি ল'লোঁ আজি পচলা খাম। এই দুদিন ধৰি বহুত অত্যন্ত গৰম পৰাৰ কাৰণে পচলা কাটিলোঁ, আৰু খাম। আৰু কল পচলা আছে বাৰীত। বলক এতিয়া বেছি কথা নকওঁ, আমি বলক আগবাঢ়ি যাওঁ। কেৰাহীত তেল দি এইখিনি বনাই লওঁ। এয়া কেৰাহীত তেল দিলোঁ, আৰু তেল পূৰা গৰম হৈ গৈছে। শুকান জলকীয়া পেলাই দিলোঁ। তাৰ পাছতে মই এইখিনি যে বগা সৰিয়হ অকণমান ফুটাই দিম দেই, ঢাকোন মাৰি। এনেকৈ ফুটিব দিলোঁ। আৰু চাওক, এতিয়া চয়াবিনখিনি নিমখ আৰু হালধি সানি থৈছিলোঁ দি দিলোঁ। চয়াবিনখিনি ভাজি লওঁ, তেজপাতখিনিও দি দিছোঁ লগতে। ইয়াতে এই পাঁচফোৰণ এই মাজত লগাই দিছোঁ। নিমখ দিলোঁ। বগা সৰিয়হটো দিলে বহুত চেণ্টটো ভাল লাগে, খায়ো ভাল হয়, সোৱাদ হয়। হালধি দিলোঁ। আৰু এতিয়া এই পচলাখিনি, আলুখিনি দি দিলোঁ।
নিমখ আৰু দি দিছোঁ অলপ। আৰু এতিয়া দালি অকণমান দিলোঁ, মুগ মচুৰ তিয়াই থৈছিলোঁ। হালধি অকণমান কমি আছে, হালধি দি দিলোঁ। এতিয়া ঢাকন মাৰি দিলোঁ আৰু গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ। জলকীয়া অকণমান কাটি দিলোঁ, জিৰা গুড়া অলপ দি দিলোঁ, ধনিয়া গুড়া দিলোঁ, আদা নহৰু খুন্দা দিলোঁ, অকণমান ৰঙা জলকীয়াৰ গুড়া দি দিলোঁ, অকণমান গৰম কৰি থোৱা পানী দি দিছোঁ। ঠাণ্ডা পানী দিব পাৰে আপোনালোকে। এতিয়া পুনৰ ঢাকোন মাৰি দিলোঁ। অকণমান গৰম মছলা পেলাই দিলোঁ এচামুচ, আৰু শেষত নৰসিংহ পাত দিলোঁ। বঢ়িয়া লাগিছে। আৰু এইফালে কলপাতত ভাত উলিয়াই ল'লোঁ, গৰম ভাত, আৰু এতিয়া বাতি লৈছোঁ। এইখিনি উলিয়াই ল'ম চব্জিটো। বহুত সোৱাদ লাগে কল পচলা এনেকৈ বনালে, বিশেষকৈ দালি দিয়াৰ কাৰণে আৰু সোৱাদটো ভাল লাগে। এয়া চাওক, এনেকৈ আজি বনালোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে দালি ল'ব পাৰে, পাতলকৈ দালি এবাতি লৈ খাব পাৰে। এয়া এনেকৈ সোৱাদ লগাকৈ খাব পাৰি, নহয়নে বাৰু? গাইছ, এইখিনি আছিলে আজিৰ মোৰ ৰেচিপি, আপোনালোকলৈ আগবঢ়ালোঁ। পুনৰ সকলোলৈ মৰম, চেনেহ, আশীৰ্বাদ বিচাৰি আজিৰ ভিডিঅ' সামৰিলোঁ, আৰু পুনৰ এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি দিলোঁ। নমস্কাৰ।